নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ৰাতিপুৱা ছিঙি লৈছোঁ এয়া তিতা ফুলৰ আগ কেইটামান আৰু তিতা ফুলৰ আগ মানুহে খাব লাগে যিহেতু এতিয়া এইটো দিনত খুব খৰখজতি হয় বসন্ত দেখা দিয়ে মানুহৰ গাত মানে সেইবোৰৰ কাৰণে এইবোৰ খাব লাগে আৰু এই গছজোপাৰ ফুলটো হ'ল এনেকুৱা চাওকচোন এয়া এনেকুৱা ৰঙা ফুলে তিতা ফুল বুলি কওঁ এইটো আমি মানুহৰ কুকুৰা হাঁহৰ গঁৰালত যেতিয়া হুমি হ'লেও আপুনি এই এনেকুৱা তিতা পাত এখিনি আনি একদম টুকুৰা কাটি আপুনি গঁৰালত ছটিয়াই দিব আপোনাৰ মানে 2-3 দিনৰ পিছত হুমি এটাও নাইকিয়া হৈ যাব আৰু মই এইফালে ধুনীয়াকৈ তিতা আগবোৰ ধুই মেলি আনি কাটি কুটি ল'লোঁ এতিয়া মই কণী এটাৰ লগত ভাজিম এইখিনি মই ভাজি ল'লোঁ এয়া চাওক তিতা ফুলৰ আগ আৰু কণী মই ভাজি ল'লোঁ